এজন ব্যক্তি জননেতা ভীমবৰ দেউৰী বহুত মানুহে জানে আৰু বহুতে নাজানে ভীমবৰ দেউৰী এনেকুৱা এজন মানুহ আৰু তেখেতৰ যুক্তিটো কি আছিল এই যুক্তিটো কিন্তু বৰ ভাল যুক্তি দিছিলে তেখেতে কৈছিলে যে অসম এক নম্বৰ যুক্তি আছে জিন্নাৰ লগত যেটো হৈছিলে তাত যে এক নম্বৰ কথা হ'ল যে আমাৰ এই অংশটো কোনোদিন মানে ভাৰতবৰ্ষৰ লগতে নাছিলে হয় হেৰি তেখেতে কৈছে সেপাৰেট আছিলে দুই নম্বৰটো হ'ল যে এখন এখন ট্ৰাইবেল ষ্টেট এখন এখন ট্ৰাইবেল সকলৰ ৰাজ্য গতে এই ট্ৰাইবেল ৰাজ্যখনক তোমালোকে কেনেকৈ কৰিবা এইটো গতে তুমি কলমৰ আগত লৈ যাবলৈ ক'লে হ'ব নেকি 17 বাৰ আক্ৰমণ কৰি যেটো আমাৰ ৰত্নেশ্বৰ নাই কৈছে 17 বাৰ মোগলে আৰু মুছলমানসকলে আক্ৰমণ কৰি পেলাই নিব নোৱাৰিলে তুমি কলমৰ আগত নিব পাৰিবা তোমাৰ কি শক্তি আছে এইটো ধমকি দিব পৰা মানুহ কিন্তু আমাৰ অসমত নাছিল সেই সময়ত যিজন মানুহে এনেকৈ ধমকি দিব পাৰে আৰু আনলকে জেনেৰেল হেয়াৰ আগত আপোনাৰ কি জেনেৰেলজন আছিলে কি লৰ্ড ৱাল সেই কথাটো ভীমবৰ দেউৰী বহুত ক্ষেত্ৰত তেখেতে কৈছে যে মই দেউৰী মানুহ হিচাপে দেউৰীৰ জনজাতিৰ প্ৰতি দেউৰী সম্প্ৰদায়টোৰ প্ৰতি মোৰ দায়বদ্ধ মই কিন্তু মই মূলত অসমীয়া সেইটো আজীৱন সেইকাৰণে তেখেতে অসম সাহিত্য সভাৰ সদস্য পদ গ্ৰহণ কৰিছিলে ভীমবৰ দেউৰীয়ে সেইটো কিন্তু আজি অসম সাহিত্য সভাত এইটো প্ৰতিফলিত হয় নে নহয় মই নাজানো কিন্তু ভীমবৰ দেউৰী আজীৱন অসম সাহিত্য সভাৰ সভাপতি আৰু গুৱাহাটী ইউনিভাৰ্চিটিৰ যিখন কাউন্সিলৰ আছিল তাৰো তেখেত সদস্য আছিল তেখেত 1903 চনত জন্মলাভ কৰিছিলে আৰু 1947 চনত তেখেতৰ মৃত্যু হৈছিলে খুব কম সময় 44 বছৰ মাত্ৰ বয়স পাইছে যিজন মানুহে এতিয়া অসমক বচাইছিলে সেই মানুহজনক আমি পাহৰি গলো আজি সেইকাৰণে মই কৈছো যে প্ৰথমতে আমি কিছুমানে হয়তো আমি জানো আৰু কিছুমানে নাজানো আৰু যিসকলে নাজানে মই ভাবো যে তেখেতসকলে জানিবলৈ চেষ্টা কৰাটো উচিত কাৰণ অসমৰ ইতিহাস জনাটো উচিত তেখেতৰ জন্ম হৈছিলে এখন খুব ভিতৰুৱা ঠাইত সেইখন হৈছে বৰগয়া গাঁও পানডিং নিতাই পানডিং মৌজা বুলি কয় শিৱসাগৰ জিলাত আছে তেখেতে কেনেকৈ স্কুল পঢ়িছিলে সেইটো ভাবিলেও আচৰিত হ'ব লাগে তেখেতে প্ৰথম অৱস্থা কিন্তু তেখেতে স্কুলখন পঢ়োতে তেখেতৰ গাঁৱতে একমাত্ৰ স্কুল আছিলে এজনে শিক্ষক আছিলে তাতেই পঢ়িছিলে আৰু সেইখন পাছ কৰাৰ পাছত তেখেত শিৱসাগৰ পাছ কৰাৰ পিছত তেখেতে আহি পেলাই ডিব্ৰুগড়ত উকালতি কৰিছিলে কাৰণ তেখেতে চাকৰি নিবিচৰা নহয় তেখেতে তাত তেখেতে প্ৰতিযোগিতাত নামিছিলে ESC পৰীক্ষাত আৰু তাত নামি পেলাই তেখেতে কিন্তু প্ৰথম হৈ পেলাইও কিবা কাৰণত মই নাজানো কি কাৰণ মই জনাত তেওঁ যেতিয়া প্ৰথম হ'ল দ্বিতীয় আছিল এই গোপাল শৰ্মা তেওঁ মানে এই কনকলাল বৰুৱা আছিল তেখেত আছিল মানে সেই ইংৰাজৰ দিনত ৰাজ্যপালৰ এডভাইজাৰ অৰ্থাৎ মন্ত্ৰী তেওঁ এইটো এনেকুৱাকৈ লিখিলে যে ভীমবৰ দেউৰী হ'ল এজন তেওঁৰ চহকী খেতিয়কৰ ল'ৰা তেওঁ হাল বাই খেতি কৰি খাব পাৰে কিন্তু এই বামুণৰ ল'ৰাটোৱে হাল বাব নোৱাৰে খেতি নকৰে গতিকে দেউৰীক বঞ্চিত কৰি টকা দি দিছিল এইটোহে আচলতে সেই কথাটোৰ কাৰণে পৰৱৰ্তী কালত ভীমবৰ দেউৰীৰ দেউতাকে বাইকেইটা ল'ৰাও কৈছিলে যে তহঁতি পঢ়া শুনা কি কৰিবি খেতি বাতিয়ে কৰি থাক এই কথাষাৰ কৈছে এইটো বহুত ডাঙৰ কথা কিন্তু কাৰণ নিজে ভোগ কৰিছে তেখেতে আনৰ জীৱনতো নালাগে গতিকে এটা চাকৰি হেৰাইছিলে সেইখিনি সময়ত ট্ৰাইবেল লীগ যিটো অসম ট্ৰাইবেল লীগ বুলি পেলাই যিটো কৰিছে 1933 চনত কৰিছিলে 1933 চনত কৰিছিলে ৰহাৰ অধিৱেশনৰ যিখন তাত অভিভাষণ সেই অভিভাষণখনত দেউৰীয়ে আছিলে তেখেতে যিখন অভিভাষণ সেই অভিভাষণত তেখেতৰ গোটেই চিন্তাখিনি প্ৰতিফলিত হৈছে যে কিয় কৰিবলগীয়া হৈছে তেখেতে ফহিয়াই চাইছে যে কেনেকৈ কি কাৰণে আমাৰ মনত পিছ পৰি থাকিলে সামৰি লৈছিলে আজিকালি হয়তো আমাক ক'লেহেঁতেন যে দলিত সম্প্ৰদায়ৰ কাৰণে কৰি আছে দলিতসকলৰ কাৰণে কৰিছে কিন্তু তেখেতে আছে দলিতৰ কাৰণে কৰিছে যিবিলাক দুখীয়া মানুহ সেই সময়ৰ নেতা আছিল এই ভীমবৰ দেউৰী কিন্তু ভীমবৰ দেউৰীক এন্ধাৰত ৰাখি থলে আৰু গোপীনাথ বৰদলৈক সূৰ্যৰ পোহৰতকৈ পোহৰলৈ লৈ গ'ল জনজাতি হোৱাৰ কাৰণে ভীমবৰ দেউৰীক এন্ধাৰতে ৰাখিলে নেকি এটা প্ৰমাণ পালে তেওঁ যেতিয়া এই সিভিল সাৰ্ভিসৰ যেতিয়া পৰীক্ষাত ছাৰে কৈ গৈছে তেওঁ প্ৰথম হ'ল কিন্তু তেওঁক নেদিলে কনকলাল বৰুৱাই তেওঁ এজন ই সম্প্ৰদায়ৰ কাৰণে দিলে এই কথাটোৱে তেওঁক এটা টাৰ্নিং পইণ্ট জীৱনৰ আজি
যদি ভীমবৰ দেউৰীয়ে চিন্তা কৰা নাছিল তাহানিতে যদি প্ৰব্ৰজনকাৰীসকলক ইনাৰ লাইন ছিষ্টেম কৰি যদি ৰাখিব পাৰিলেহেঁতেন তেতিয়া আমাৰ অসমৰ আজিৰ এই অৱস্থা নহয় এতিয়াতো আগতকৈ অতি ভয়াৱহ আজি অসম ছাত্ৰ সন্থাই হওক জাতীয়তাবাদী ছাত্ৰ সন্থাই হওক মানে ইনাৰ লাইন ছিষ্টেম কৰিবলৈ এতিয়াহে দাবী কৰিলে কিন্তু সেই সময়ত তাহানিতে অসমৰ ভৱিষ্যতৰ কথা অসমীয়া জাতিৰ ভৱিষ্যতৰ কথা জনজাতিসকলৰ লগতে চিন্তা কৰিছে অসমৰ প্ৰধানমন্ত্ৰী কোন গোপীনাথ বৰদলৈ ক'লে মই প্ৰধানমন্ত্ৰী তুমি মোক কাঠ দিব পাৰিবা তাত সুধিছে তেওঁ গভৰ্ণৰ জেনেৰেলে কৈছে ভাৰতবৰ্ষৰ গভৰ্ণৰ জেনেৰেলে সুধিছে যে তুমি কাঠ দিব পাৰিবা যে গোপীনাথ বৰদলৈ ক'লে যদি মোৰ ইয়াত যদি নথকা বস্তুবিলাক তাৰ পৰা দিওঁ বুলি কওঁ মই দিব পাৰিম কিন্তু তাৰ পিছত গৈ পেলাই সেই জেনেৰেলে সুধিলে যে গোপীনাথ বৰদলৈ দিম বুলি কৈছে তোমালোকৰ কিবা আপত্তি আছে নেকি লগত যোৱা কিন্তু সুধিছে তেতিয়া ভীমবৰক 2 মিনিট সময় বহাই দিয়াৰ কাৰণে ভীমবৰে ক'লে যে মোৰ আপত্তি আছে অলপ সময় পিছত ক'লে যে কি আপত্তি আছে কোৱা তেতিয়া ভীমবৰদেৱে ক'লে যে আমাৰ অসমতো কাঠ নি পেলাই তোমালোকে শেষেই কৰিলা আৰু এইবিলাক কাঠত চবৰে মূল্য আনতকৈ খুব কমত বিক্ৰী কৰা হৈছে 3 টকাতে কিমান ম্যানমাৰ চিয়ানমাৰ এইবিলাকৰ পৰা অহাবিলাক লৈ পেলাই কমত দিছে গতিকে তেওঁ সেই আপত্তি কৰিলে যে আমাক কিন্তু যথেষ্ট হেৰি কৰিছে তাৰপিছত আহি পেলাই ভীমবৰ দেউৰীয়ে বিল কৰি পেলাই দিয়াৰ পিছত সেইখিনি টকা অসমলৈ দিবলৈ বাধ্য হৈছে ৰয়েলটিৰ কথা কৈছিলে ৰয়েলটি বাঢ়ি গৈছে গতিকে এইবিলাক তাত যে গৈ পেলাই আজি ভাৰতবৰ্ষৰ তাত সেইখিনি দম দি পেলাই কিবা এটা আনিব পৰা মানুহ কিন্তু আমি সেইকাৰণে অতি প্ৰাসংগিক আজি সেইকাৰণে এটা আনচাং যিটো অসমৰ কাঠৰ ৰয়েলটি দিছিলে 5 টকা তাত বাহিৰৰ কাঠৰ ৰয়েলটি দিছিলে 8 টকাকৈ এই যি দলিত শ্ৰেণী বুলি কৈছে মই ট্ৰাইবেল লীগ বুলি কোৱাতকৈ তেখেতে ট্ৰাইবেল শব্দটো সেইটোৱে কৈছিলে আচলতে আজিকালি দলিত সাহিত্য বুলি ওলাই গৈছে দলিতসকলৰ কাৰণে চিন্তা কৰা সাহিত্য মানে অসমৰ বাহিৰ দলিত সাহিত্য বুলি কয় কাৰণ সেই মানুহখিনিক এতিয়া উঠাই অনাটোৱে হৈছে প্ৰধান কাম কেনেকৈ উঠাই আনিব তেওঁলোকৰ দৰিদ্ৰতা কেনেকৈ নিৰ্মূল কৰিব পাৰে কি কাৰণে তেওঁলোকৰ পিছ পৰি আছে মই এডাল এডুকেশ্যনটো ভীমবৰদেৱে তেতিয়াই মানে প্ৰচলন কৰিছিলে বৰদেউতাই এটাই কয় আমাৰ দেউতাক কয় ৰামেশ্বৰটোৱে মোৰ দেউতাৰ নাম ৰামেশ্বৰ ভৰালী স্বৰ্গীয় এই ৰামেশ্বৰটোৱে এই ভীমবৰ দেউৰী পালাত পৰি আমাক এতিয়া মানুহখিনি এই ক মানে কলা এই খ মানে খালো এই যে বুঢ়া বয়সত এইবোৰ শিকাবলৈ আহিছে ভীমবৰ দেউৰী পালাত পৰি বুলি আমাৰ বৰদেউতা এজনী দেউতাক খুব গালি পাৰে আৰু এই সূত্ৰে ভীমবৰ দেউৰীক প্ৰকৃততে যেতিয়া ল পঢ়িবলৈ গ'ল কলিকতাত সেই সময়ত কিন্তু তেখেতে লিখিছে আপোনালোকে খুব মৰম কৰিছিল আৰু তাৰপিছত 300 টকা দি সেইকাৰণে তেখেতক 300 টকা দি পঠিয়াই ল পঢ়িবলৈ পঠিয়াইছিলে আনচাং হৈ থাকিলে কিয় আনচাং হৈ থাকিলে আমি সেইবোৰ চাব লাগিব যে আনচাং হৈ থাকিলে আমাৰ কাৰণে আনচাং হৈ আছে আমি তেখেতৰ সম্পৰ্কে কোৱা নাই ক'তো আমি কোনো মিটিঙে মাতে নাম নোলাই আমি ক'তো আলোচনা নকৰোঁ